পুনৰ সংঘটিত হৈছে এটা হৃদয় বিদাৰক ঘটনা, যিটো ঘটনাৰ দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব। বন্ধুৰ ঘৰত আয়োজিত এক পাৰ্টিৰ পৰা নিশা উভতি অহাৰ পথতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিজন যুৱকে। যোৱা দেওবাৰে পুৱতি নিশা তিনি যুৱকে বাইকেৰে ঘৰলৈ আহি থকাৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন স্কুল বাছত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে খুন্দা মৰাত তিনি বন্ধুৰ ঘটনাস্থলীতে মৃত্যু ঘটে। আৰক্ষীয়ে সদৰি কৰা মতে তিনি বন্ধুৱে এজন বন্ধুৰ ঘৰত আয়োজিত এক পাৰ্টিৰ পৰা নিশা প্ৰায় 1 মান বজাত উভতি অহাৰ পথতে সংঘটিত হয় এই শোকাবহ ঘটনাটো। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল। শেষত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, মৃত যুৱক তিনিজনৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে। ভিডিঅ'টো ইমানেই আছিলে, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।